Hello everyone, welcome to my channel. গতিকে আজি আলোচনা কৰিবলৈ গৈ আছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় হেয়া হৈছে কঁকাল বিষ। হয়, কঁকাল বিষ। কঁকাল বিষ আজিকালি এটা কমন প্ৰবলেম হৈ গৈছে। এটা বয়সত অৱশ্যে কঁকাল বিষ হয়, মেডিকেল ৰিজনতো কঁকাল বিষ হয়, কিন্তু আজিকালি দেখা গৈছে ডেকা ল'ৰা ছোৱালীবিলাকৰ কঁকাল বিষ হৈছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ইভেন কঁকাল বিষ হৈছে, কলেজ গৈ থকা ল'ৰা ছোৱালীবিলাকৰ কঁকাল বিষ আছে। গতিকে এইটো বয়সত আচলতে কঁকাল বিষ হ'ব নালাগে, কিন্তু হৈছে। ইয়াৰ বহুতো কাৰণ আছে। ইয়াৰে কিছুমান মেডিকেল ৰিজনৰ কাৰণে কঁকাল বিষ হ'ব পাৰে, কাৰোবাৰ কিডনি প্ৰব্লেম থাকিব পাৰে, কিবা কিবি বেলেগ ৰিজন থাকিব পাৰে, কিন্তু বেছিভাগৰে তেনেকুৱা একো প্ৰব্লেম নথকাকৈ কঁকাল বিষ হয়, কাৰণ তেওঁলোকৰ কিছুমান দৈনন্দিন অভ্যাস এনেকুৱা আছে যিবোৰ বেয়া অভ্যাস আছে, যাৰ ফলত কঁকাল বিষ হয়। গতিকে আজিৰ ভিডিঅ'টোত মই সেই বেয়া অভ্যাসবোৰৰ বিষয়ে আলোচনা কৰিম, আৰু লগতে সেই বেয়া অভ্যাসবোৰ কেনেকৈ সলনি কৰিব লাগে সেই সম্পৰ্কে ক'ম। আৰু ইয়াৰ উপৰিও মই কিছুমান আসন আৰু এক্সাৰচাইজ মই দেখুৱাম কৰি মেলি, যিবোৰ আসন আৰু এক্সাৰচাইজ কৰিলে আপুনি ভৱিষ্যতে কঁকাল বিষৰ পৰা দূৰত থাকিব পাৰিব, বা এতিয়া যিটো কঁকাল বিষ হৈ আছে সেয়া নিৰাময় কৰিব পাৰিব। গতিকে প্ৰথমে আমি চাওঁ আহক সেই আমাৰ বেয়া অভ্যাসবোৰ, যিবোৰ বেয়া অভ্যাসৰ ফলত আমাৰ কঁকালৰ লোডটো বেছি পৰে, যাৰ কাৰণে কঁকাল বিষ হয়। ঠিক আছে, তাৰপিছতে আমি চাম বেলেগ বেলেগ এক্সাৰচাইজ আৰু আসনসমূহ। গতিকে প্ৰথমে চাওঁ আহক আমাৰ বেয়া অভ্যাসবোৰনো। আমাৰ বহুতো বেয়া অভ্যাসৰ ভিতৰত এটা বেয়া অভ্যাস হৈছে যে আমি যেতিয়া কোনো গধুৰ বস্তু ডঙা মেলা কাম কৰোঁ, তেতিয়া আমি কঁকালটো প্ৰায় ৰাউণ্ড কৰি দিওঁ আৰু তেনেকৈ বস্তুটো দাঙিবলৈ চেষ্টা কৰোঁ, যাৰ বাবে সমস্ত লোড কঁকালত পৰে আৰু যাৰ বাবে কঁকালৰ বিষ হয়। সেয়েহে ভৱিষ্যতে যদি তেনেধৰণৰ গধুৰ বস্তু ডঙা মেলাৰ কাম কৰে, আপুনি ভৰিকেইটাৰ জোৰত দাঙিবলৈ চেষ্টা কৰিব আৰু কঁকালত প্ৰেছাৰটো কমকৈ দিব। আমাৰ আন এটা বেয়া অভ্যাস হৈছে আমি যেতিয়া নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ, তললৈ হাউলি মেলি আমি ব্যৱহাৰ কৰোঁ। ইয়াৰ বাবেও কঁকালতো প্ৰেছাৰ পৰে, পিঠিতো প্ৰেছাৰ পৰে, আনকি আমাৰ ডিঙিতো প্ৰেছাৰ পৰে। গতিকে ই এটা অতি বেয়া অভ্যাস। এই অভ্যাসটো আমি অতি সোনকালে সলনি কৰা দৰকাৰ। ইয়াৰ বাবে আমি কি কৰিব লাগিব? ইয়াৰ বাবে আমি ফোনটো ইয়াত দেখুওৱাৰ দৰে ঠিক সন্মুখত লৈ মেৰুদণ্ড পোন কৰি ব্যৱহাৰ কৰিব লাগে, যাতে আমাৰ ডিঙি, পিঠি বা কঁকালত ইয়াৰ কোনো প্ৰেছাৰ নপৰে। আমাৰ আন এটা বেয়া অভ্যাস হৈছে চকীত বহোঁতে আমি কিছুমানে কি কৰোঁ, হাউলি মেলি অৰ্থাৎ তললৈ ভেজা দি বহোঁ। যদি সন্মুখত ডেস্ক বেঞ্চ থাকে তাত আমি ভেজা দি বহোঁ। এনেদৰে বহুতেও কঁকালৰ ওপৰত প্ৰেছাৰ পৰে। সেয়েহে ভৱিষ্যতে যদি আপুনি চকী, বেঞ্চ বা যি ঠাইতে নবহক কিয়, আপুনি সন্মুখলৈ ভেজা দি কেতিয়াও নবহিব। আপুনি মেৰুদণ্ড পোন কৰি ঠিক এনেদৰে বহিব। আকৌ ঠিক সেইদৰে লেপটপ আদিত যিসকলে বহুত সময় ধৰি কাম কৰে, তেওঁলোকেও এনেদৰে সন্মুখলৈ হাউলি কাম কৰা দেখা যায়, যাৰ বাবেও কঁকালৰ ওপৰত প্ৰেছাৰ পৰে। সেয়েহে ভৱিষ্যতে যদি আপুনি এনেধৰণে লেপটপত বহুত দীঘলীয়া সময়ৰ কাৰণে কাম কৰিবলগীয়া হয়, এনেদৰে মেৰুদণ্ড পোন কৰি বহিব আৰু কাম কৰিব, যাৰ ফলত কঁকালত আপোনাৰ একো প্ৰেছাৰ নপৰে। গতিকে আপোনালোকে দেখিলে এনেধৰণৰ বেয়া অভ্যাসবোৰৰ ফলতে আমাৰ কঁকাল বিষ হয়। গতিকে কেনেধৰণে এই অভ্যাসবোৰ সলনি কৰিব লাগে সেই সম্পৰ্কে মই ক'লোঁ। এতিয়া চাওঁ আহক আমি সেইখিনি ৱৰ্কআউট বা সেইখিনি আসন যিবোৰ কৰিলে আমি কঁকাল বিষৰ পৰা ভৱিষ্যতলৈ আমি দূৰ হৈ থাকিব পাৰিম, বা এতিয়া যিটো কঁকাল বিষ হৈ আছে সেয়াও আমি নিৰাময় কৰিব পাৰিম। গতিকে চাওঁ আহক এই আসনবোৰ কেনেকুৱা বা এই এক্সাৰচাইজবোৰ কেনেকুৱানো। ঠিক আছে, চাওঁ। এয়া হৈছে ভুজংগাসন। ইয়াৰ বাবে প্ৰথমে পেট পেলাই পোনভাৱে শুই লওক। দুই কান্ধৰ সমান্তৰালকৈ দুইখন হাতৰ তলুৱা মাটিত ৰাখক। তাৰ পাছত উশাহ লৈ লৈ হাতৰ ওপৰত সামান্য ভৰ দি কাণ, বুকু আৰু ডিঙি ওপৰলৈ উঠাওক, অৰ্থাৎ নাভিৰ ওপৰ অংশ ওপৰলৈ উঠাওক। তাৰপিছত উশাহ এৰি এৰি আকৌ তললৈ অৰ্থাৎ আগৰ অৱস্থালৈ নমাই আনক। এনেদৰে 4-5 বাৰ পৰ্যন্ত আসনটো অভ্যাস কৰিব পাৰে। এয়া হৈছে গ্লুট ব্ৰিজ। ইয়াৰ বাবে আপুনি মজিয়াত এনেদৰে শুই আপোনাৰ যিটো গ্লুট মাছল অৰ্থাৎ আপোনাৰ নিতম্ব লাহে লাহে ওপৰলৈ উঠাওক, আৰু ওপৰত প্ৰায় 10 ছেকেণ্ডমান হোল্ড কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আকৌ উশাহ এৰি লাহে লাহে গ্লুট মাছলটো তললৈ নমাই আনক। এনেদৰে প্ৰায় 4-5 বাৰমান আপুনি ৰিপিট কৰক।
কঁকাল বিষৰ অন্যতম কাৰণ হৈছে আমাৰ এই গ্লুটছ মাচলটো উইক হোৱা। এইবিধ ৱৰ্কআউটে আমাৰ গ্লুটছ মাচল শক্তিশালী কৰি তোলে, যাৰ ফলত কঁকালত লোডটো কম পৰে। এয়া হৈছে ছুপাৰমেন ষ্ট্ৰেচ। ইয়াৰ বাবে আপুনি এনেদৰে মজিয়াত শুই লওক আৰু এটা ছাইডৰ হাতখন উঠাই ইয়াৰ বিপৰীত ছাইডৰ ভৰিখন উঠাওক। অৰ্থাৎ যদি আপুনি সোঁ হাতখন উঠাইছে বাওঁ ভৰিখন উঠাওক, আৰু আপুনি যদি বাওঁ হাতখন উঠাইছে তেন্তে সোঁ ভৰিখন উঠাওক। এনেদৰে 10-12 বাৰমান আপুনি ৰিপিট কৰক আৰু প্ৰতিটো পৰ্যায়ত আপুনি 5 ছেকেণ্ডমান হোল্ড কৰিবলৈ চেষ্টা কৰক। এয়া হৈছে স্কাই ড্ৰাইভিং ষ্ট্ৰেচ। ইয়াৰ বাবে আপুনি পুনৰ এনেদৰে মজিয়াত শুই লওক আৰু স্কাই ড্ৰাইভিং কৰিলে যিটো পজিশ্যনত মানুহ থাকে সেইটো পজিশ্যনত আপুনি নিজৰ বডিটো ষ্ট্ৰেচ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ হাত দুখন আৰু ভৰি দুখন একেলগতে ওপৰলৈ উঠাওক আৰু মনত ৰাখিব যে কঁকালটো ই তলত লাগি থাকিব, কঁকাল কেতিয়াও ওপৰলৈ নুঠে। নাভিৰ ওপৰ অংশ উঠিব আৰু নাভিৰ পিছৰখিনি উঠিব, কঁকাল তলত লাগি থাকিব। এনেদৰে আপুনি ওপৰত 10 ছেকেণ্ডমান হোল্ড কৰিবলৈ চেষ্টা কৰক। তাৰপিছত এয়া হৈছে হলভাসন। ইয়াৰ বাবে পেট পেলাই পোন হৈ শুই লওক। হাতৰ তলুৱাৰ পজিশ্যন এনেধৰণে ৰাখক, থুতৰি আপোনাৰ মাটিত লাগি থাকিব আৰু এতিয়া ভৰি দুখন পোনকৈ ৰাখি উশাহ লৈ লাহে লাহে ওপৰলৈ দাঙি দিয়ক। কেইছেকেণ্ডমান ওপৰতে ৰাখি পুনৰ উশাহ এৰি দি লাহে লাহে তললৈ নমাই আনক। এনেদৰে 10-12 বাৰমান কৰক। গতিকে ভিডিঅ'টো চাই সকলোৱে উপকৃত হ'ল বুলি মই আশা কৰিছোঁ। অৱশ্যে লগতে মই এইটো কথাও জনাই দিব বিচাৰিছোঁ, যদিহে কাৰোবাৰ কিবা মেডিকেল ৰিজনৰ কাৰণে কঁকাল বিষ হৈ আছে, কাৰোবাৰ তেনেকুৱা মেডিকেল হিষ্ট্ৰী আছে, মেডিকেল কিবা প্ৰব্লেম আছে, তেওঁলোকে কিন্তু ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল, ডক্টৰৰ ওচৰলৈ যোৱাটো ভাল। ঠিক আছে, কাৰণ মই যিখিনি উপায় ক'লোঁ সেইখিনি হৈছে জেনেৰেল কঁকাল বিষৰ কাৰণে। অৰ্থাৎ কাৰোবাৰ কোনো মেডিকেল তেনেকুৱা ডাঙৰ প্ৰব্লেম নাই, কিন্তু এনেই জেনেৰেলি কঁকাল বিষ হৈ থাকে মাজে সময়ে, সেইবিলাক মানুহৰ কাৰণে এই ভিডিঅ'টো। ঠিক আছে, কিন্তু যিবিলাক মানুহৰ মেডিকেল প্ৰব্লেম আছে সেইবিলাকেও এই মানে মই কোৱা কথাখিনি ফ'ল' কৰিব পাৰে, কিন্তু তেওঁলোকে ডক্টৰৰ পৰামৰ্শ লোৱাটো সমানে জৰুৰী। ঠিক আছে, আৰু লগতে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে মই ক'ব বিচাৰিম যিসকলে জিমত যায়, হেভি ডেডলিফ্ট মাৰে, স্কোৱাট মাৰে, তেওঁলোকৰ কঁকাল বিষ হোৱা দেখা যায়। তাৰ একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ ফৰ্মটো বেয়া। যদি আপুনি ভাল ফৰ্মত ডেডলিফ্ট বা স্কোৱাট মাৰে, আপোনাৰ কেতিয়াও কঁকাল বিষ নহয়। গতিকে মোৰ পৰৱৰ্তী ভিডিঅ'ত মই চেষ্টা কৰিম তোমালোকক দেখুৱাবলৈ যে প্ৰপাৰ ৱে টু ডেডলিফ্ট অৰ স্কোৱাট, কেনেকৈ স্কোৱাট সঠিক ফৰ্মত মাৰে বা ডেডলিফ্ট কেনেকৈ সঠিক ফৰ্মত মাৰে, যাৰ কাৰণে আমাৰ কঁকালত যাতে কোনো প্ৰেছাৰ নপৰে, সেইটো মই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। কেনেকুৱা পালে মোক কমেণ্টত জনাব, বা ৰিলিফ পাইছে নাই সেই বিষয়ে মোক জনাব পাৰে। ধন্যবাদ।